চিত্ৰলেখাৰ চিঠি। প্ৰিয় পুৰুষ অনিৰুদ্ধ, এনে এটা দিন আহিবনে যিদিনা তুমি মোক সপোনত দেখিবা আৰু ৰাতি পুৱাৰ লগে লগেই অধীৰ অপেক্ষাৰে মোলৈ ৰৈ থাকিবা। তেনে এটি কেতিয়াও নহা দিনৰ বাবে মোৰ যে কিমান হেঁপাহ। মই জানো, ভালদৰেই জানো, উশাহ তোমাৰ, কেৱল তোমাৰ। তথাপিতো মনে যে নামানে। মোৰ প্ৰতিটো ক্ষণ উৎসৰ্গিত হয় তোমাৰ নামত। জানানে অনিৰুদ্ধ, উশাৰ কাৰণে যেতিয়া মই ছবি আঁকো, উজ্জ্বল হৈ উঠে উশা, প্ৰশংসাৰে উপচাই পেলায় মোক। চিত্ৰলেখা সখী মোৰ, কি যাদু আছে তোমাৰ তুলিকাত? কেনেকৈনো জানিব বাৰু তেওঁ, মই যে আঁকো মোৰ প্ৰাণৰ পুৰুষৰ ছবি। অনুৰাগ ৰঞ্জিত হৃদয়েৰে অঁকা সেই চিত্ৰৰূপত তুলিকাটো নহয়, মই বোলাওঁ হিয়াৰে কোণত সঞ্চিত হৈ থকা অকুণ্ঠ স্নেহ। তাৰে পৰশত সজ্জীৱিত হয় তোমাৰ চিত্ৰপট অনিৰুদ্ধ। অনিৰুদ্ধ, তুমি যেতিয়া মোৰ সৈতে কথা পাতা, তেতিয়া মোৰ হৃদয়ত বসন্ত উৎসৱ হয়। সেই উৎসৱৰ অতিথি কেৱল তুমি। অথচ মই বুজি পাওঁ, জানো, তুমি মোৰ সৈতে কথা পাতা কেৱল উশাৰ সৈতে হোৱা সাময়িক বিচ্ছেদ আঁতৰাবলৈহে। জীৱন যৌৱনৰ প্ৰতিটো দিশ সামৰি তুমি কথা পাতা আৰু মোক উতলা কৰি তুমি গুচি যোৱা উশাৰ ওচৰলৈ। আমাৰ মাজত হোৱা কথোপকথনে তোমাক উন্মাদ কৰি তোলে কেৱল উশাৰ প্ৰেমৰ বাবেহে। দুৰন্ত প্ৰেমিক হৈ তুমি নিজকে সমৰ্পণ কৰা উশাৰ দুবাহুৰ মাজত। মোৰ কায়িক স্থিতিয়ে কেতিয়াও তোমাৰ হৃদয়ত খোদিত হৈ থকা উশাৰ প্ৰতিমূৰ্তিৰ সামান্যতমো লৰচৰ কৰিব নোৱাৰে। তথাপিও মই তোমাৰ ওচৰলৈ লৰি যাওঁ। তোমাক আৰু উশাক প্ৰেমোন্মাদ কৰি তুলিবলৈকে যদি মোৰ প্ৰয়োজন, সেয়াওতো এক প্ৰয়োজনেই নহয় জানো? মোৰ হৃদয়ৰ প্ৰতিটো কোণ ক্ষত বিক্ষত হৈ যোৱা পলে মোক কেৱল উপহাস কৰে। তথাপিতো মই কেৱল ছবি আঁকো তোমাৰ, কেৱল তোমাৰ। কবিতা লিখোঁ কেৱল তোমাৰ বাবে। সৰ্বগুণে বিভূষিতা হৈও মই কেৱল অংকিত হ'লোঁ নৃত্যপটীয়সী বুলি। কোনেও নুবুজিলে, আনকি তুমিও। কিমান প্ৰেম বুকুত থাকিলে নিজৰ প্ৰিয় পুৰুষক উন্মাদ কৰি তুলিব পাৰি তেওঁৰ পত্নীৰ বাবে। অনিৰুদ্ধ, শত সহস্ৰ বছৰৰ পিছতো পৃথিৱীৰ চুকে কোণে জীয়াই থাকিব চিত্ৰলেখা কেৱল তোমাৰ প্ৰেমৰ বাবে, তোমাক উশাৰ নিবিড় কৰি তুলিবলৈ। চিত্ৰলেখাই দুখ পাব, কিন্তু ভাগি নপৰে, বিচলিত নহয়। কিয়নো উশা অনিৰুদ্ধক অমৰ কৰিবলৈকেতো মনুষ্যত্বৰ ইতিহাসত চিত্ৰলেখাৰ সকলো সময়তে প্ৰয়োজন। হৃদয়ৰ সকলো স্মাৰে চিত্ৰলেখা।